তো হাঁহৰ মাংসটো ট্ৰাই কৰিম এতিয়া। তো কেনেকুৱা টেষ্টি হয় দেখিবলৈতো বহুত ধুনীয়া হৈছে, বাট টেষ্টটো মই কৈ আছোঁ আপোনালোকক খাই পেলাই। ৱাও। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু এ নিউ ভিডিঅ'। ফ্ৰেণ্ডছ, বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, বাট আজি এটা নতুন ভিডিঅ' দিব বিচাৰিছোঁ। সেইটো হ'ল যেনে ফুড ব্লগছ বুলি কওঁতে ফ্ৰেণ্ডছ, আমি যিহেতু গুৱাহাটীত মানে ঘূৰিয়ে ফুৰোঁ, বা গুৱাহাটীৰ এনেকুৱা এখন ঠাইত য'ত আপোনালোকে 60 ৰুপিছত নিৰামিষ থালি আৰু বহুত ধুনীয়া খাব পাৰিম। তো সেইটো এয়া হ'ল আখল ঘৰ। মই ভিতৰত গৈ পেলাই আপোনালোকক দেখাম, বাট ইয়াৰে আগতে মই আপোনালোকক দেখাই দি আছোঁ যিখন আপোনালোকৰ যিখন মেইন মেনু এখন মই দেখাই দি আছোঁ। কাৰণ মই মানে ইউটিউবৰ ভিডিঅ' চাই পেলাই আহিছিলোঁ যে ইয়াতে বহুত টেষ্টি খানা হয় আৰু ইথেনিক হয়, মানে আমাৰ মানে অসমীয়া থলুৱা খাদ্য পোৱা যায়। তো সেইটোৰ কাৰণে আজি ফাৰ্ষ্ট টাইম মই টেষ্ট কৰিম আৰু আপোনালোকক মই ৰিভিউ দিম যে সঁচাই ভাল হয়নে নহয়। তো এইখনে হ'ল আপোনালোকৰ মেনু। আৰু ইয়াতে আছে দাদা যিজন অনাৰ হয় আমাৰ অসমীয়া ল'ৰা। তেখেতে আজি বহুত দিনৰ পৰা এইটো মানুহক মানে হেল্প কৰি আছে। মানে 60 ৰুপিছত আপোনালোকক নিৰামিষ বহুত ধুনীয়া নিৰামিষ খানা দিয়ে। তো ভিতৰলৈ সোমাই যাওঁ, দাদাৰ লগতো পিছত কথা পাতিম। তেখেত এতিয়া বিজি আছে আৰু ভিতৰত তো এইফালে আছে দাদাৰ লগত কথা পাতোঁ খোৱাৰ আগতে। দাদা কেনেকুৱা চলি আছে? ঠিক ঠাক, বৰ্তমান ভালে চলি আছে ন? তো আপোনালোকৰ ৰিভিউ পালোঁ, মই ইউটিউবত ভিডিঅ'ও পালোঁ, বহুত ভাল বনাই বুলি কৈছে আপোনালোকে। তো সেইটো কাৰণে ভাবিলোঁ আজি অকণমান টেষ্ট কৰোঁ। আৰু আমাৰ ডিছ ৰেডি হৈ গ'ল, ডিছ আহি আছে। আৰু ডিছত কি কি আইটেম আছে মই দাদাৰ পৰা জানিব বিচাৰিম। ডিছত আইটেম কেইটা কৈ দিব দাদা। এইটো আছে, এইটো মাটি দালি, হয়, ইয়াতে ঔটেঙা দি বনোৱা আছে। তাৰপিছত এইটো ৰাজমাহৰ চব্জি বনোৱা আছে, হয়। তাৰপিছত মচুৰ দালি নৰসিংহ দি বনোৱা আছে, হয়। তাৰপিছত এইটো খাৰ বনাইছে আজি, খাৰ বনাইছে। তাৰপিছত এইটো চাটনি আছে, দাইলৰ চাটনি হয়। তাৰপিছত এইটো কলডিলৰ পিটিকা হয়। তাৰপিছত এইটো আলু ফ্ৰাই, আৰু এইটো শাকৰ ভাজি বনাইছে মূলা আলু দি পেলাই, আৰু বেলেগ শাকো আছে দুবিধমান। তাৰপিছত এইটো মানে ফেমাছ, এইটোৰ কাৰণে আহিছোঁ মই। ভোট জলকীয়া মানে আপুনি নিজে বনায়, দাদাই নিজে বনায় এইটো ভোট জলকীয়াৰ আচাৰ। মানে মোৰ জিভাৰ পানী পৰি গৈছে এতিয়া বৰ্তমান। তো খাই পেলাই মই ক'ব লাগিব কেনেকুৱা টেষ্টি হয়। তোমালোকে অৰ্ডাৰ কৰিছা হাঁহৰ মাংস, আৰু এইফালে আছে হাঁহৰ মাংস। এইটো হাঁহৰ মাংসটো টেষ্ট কৰি মই আপোনালোকক জনাম। মাছ মাংস বা তাৰ কণী চব আইটেমেই আছে আপোনালোকৰ ওচৰত। ৰেগুলাৰ যিখিনি দৰকাৰী সেইখিনি বস্তু আছে। হয়। তো 1 2 3 4 5 6 7 8 মানে 8টা আইটেম জাষ্ট ফৰ ভেজৰ কাৰণে 8টা আইটেম। 9টা ভাতটো মিলাই পেলাই 9টা আইটেমত আপোনালোকৰ 60 ৰুপিছত। য়েছ। তো এতিয়া টেষ্ট কৰি পেলাই জনাই আছোঁ। চলো। ৰাজমাহটোৱে মই প্ৰথমতে ফাৰ্ষ্ট ল'লোঁ। ৱাও, ৰাজমাহ আউট অফ 10 এইটো মাটি দাইল উইথ ঔটেঙা, যিটো মই খাই আছোঁ এইটো মাটি দাইল উইথ ঔটেঙা। এইটো হ'ল চাটনি। তো হাঁহৰ মাংসটো ট্ৰাই কৰিম এতিয়া। তো কেনেকুৱা টেষ্টি হয় দেখিবলৈতো বহুত ধুনীয়া হৈছে, বাট টেষ্টটো মই কৈ আছোঁ আপোনালোকক খাই পেলাই। ৱাও, আল্টিমেট হয়। কৰি সুধি আছে কি ইমান টেষ্টি হৈছে, মানে আল্টিমেট টেষ্ট হয়। সঁচাই বহুত ধুনীয়া হৈছে। মানে কি জানে, এইটো এক্সপ্ৰেছনত আপোনালোকে গম পাই যাব কিমান ধুনীয়া হৈছে। আপোনালোকে ভিডিঅ'ৰ কোৱালিটি নাচাব কেনেকুৱা কি হৈছে, বাট যিটো মই মানে ভোট জলকীয়াৰ মানে আচৰ যিটো খালোঁ, ৱাও, তাৰে ফ্লেভাৰটো আপোনালোকে শুঙিলেই মানে যিটো স্মেল পাব ন ফ্লেভাৰৰ, মানে সেইটো মানে আহিলেই আপোনাৰ মুখত পানী আহি যাব। ৰিয়েলি ভেৰি টেষ্টি। কি কোৱা? হা, ৱাও, কম দামত মানে এফৰ্ডেবল প্ৰাইজত আপোনালোকে গুৱাহাটীত আহিলে এবাৰ ট্ৰাই কৰিব। বহুত ৰেষ্টুৰেণ্টত আপোনালোকে যায়, 3 ষ্টাৰ 4 ষ্টাৰ বা ডাঙৰ ৰেষ্টুৰেণ্টত যাব, বাট ইয়াতে আহি যিটো আপোনালোকে সোৱাদ পাব, সেই সোৱাদটো আপোনালোকে ইয়াতে আহি খালেহে গম পাব। গতিকে মই আপোনালোকক এড্ৰেছটো কওঁ, তাৰ আগতে মই খানাটো কমপ্লিট কৰোঁ। চলো, কি কয় কেনেকুৱা? আজিয়ে ফাৰ্ষ্ট আহিছে নে আগতেও আহে? আগতে কেনেকুৱা টেষ্টি? বহুত ধুনীয়া হয়। কি খাইছে আজি আপুনি? আমলেট কাৰী খাইছে। ৱাও, বহুত ধুনীয়া হয়। এইফালে মই দাদাহঁতৰ পৰা জানিব বিচাৰিম কেনেকুৱা আজি আহিছে নে আগতেও আহিছে আপুনি?
আচ্ছা কেনেকুৱা কেনেকুৱা টেষ্ট কেনেকুৱা ৰেট কেনেকুৱা 10ৰ ভিতৰত কি দিব আপুনি নাম্বাৰ 10 দিব পাৰি ইমান ধুনীয়া খানা এইফালে আছে কৰ্মচাৰী অ'কে কি লৈছে আপুনি আজি মাছ হয় দুটাই খাব ঠিক আছে আৰু এইফালে এজন দাদাই অকলে অকলে খাই আছে বহুতকেইটা আইটেম দেখিছোঁ মই মাছ লৈছে তেখেতে কেনেকুৱা দাদা আজি আহিছে নে আগতেও আহিছে আজি 5 বছৰ ধৰি খাই আছো 5 বছৰ ধৰি আপুনি খাই আছে ওচৰতে ঘৰটো মোৰ হয় 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 যদিও মা ভাত বনাই হয় হয় মাক কৈ কিনে আহি ইয়াতে ভাত যে মা আজি ইয়াতে খাম মানে লোভটো এৰিব নোৱাৰে লোভ চাৰিব নোৱাৰে একদম আৰু আপোনালোকে গম নাপায় চাগে ইয়াতে প্ৰত্যেক বছৰে বছৰে ন খোৱাৰ পৰা আদি কৰি বহুতকেইটা নতুন নতুন ফেষ্টিভেল দেৱালী আহি আছে দেৱালীত বেলেগ ফেষ্টিভেল কৰে আচ্ছা মানে আল্টিমেট আৰু ক'ব নোৱাৰি মানে আচৰিত ধৰণৰ আৰু গোটেইখিনি বস্তুৱে ভাল লাগে য়েছ য়েছ ভোট জলকীয়াৰ আচৰটো খালে নে নাই আপুনি মেইন বস্তু এইটো ভোট জলকীয়াটোৰ কাৰণে হাজাৰ Yes, yes. নিজে বনাই দেই হয় হয় নিজে বনাই কাৰণে হাতেদি খাব পাৰি আচ্ছা আচ্ছা বাকী আহক আপোনালোকে এবাৰ টেষ্ট কৰি চাওক বাৰু ভাল লাগে অ'কে চলো থেংক ইউ বহুত ধুনীয়া হয় আপোনালোকে আহি থাকে অ'কে তো মইতো খানাটো খালোঁ মানে ফিডবেকটো মানে বি অনেষ্ট মানে বহুত ধুনীয়া হৈছে তো এতিয়া মানে বহুত ভিৰ মানে ইয়াতে বহুত ভিৰ হয় যেন মানে শুনিছোঁ যে বহুত ভিৰ হয় তো যিহেতু ভিডিঅ' চাই পেলাই বহুত মানুহে আহিব কি সময়ত আহিলে মানে কমফৰ্টেবল হ'ব কমফৰ্টেবল 1 বজাৰ আগত 1 বজাৰ আগত 1 বজাৰ আগত আহিলে অলপ ভিৰটো কম থাকে 1 বজাৰ পিছত পুৰা ফুল ভিৰ হয় 1টাৰ পৰা 3:30লৈকে গম পায় মই মেইন সেইটো লাঞ্চ টাইম আৰু পাৰ্চেলো হয় নেকি পাৰ্চেল হয় ইয়াতে পাৰ্চেলৰো সুবিধা আছে তো আপোনালোকে আহি টেষ্ট কৰি পেলাই চাব আৰু ইয়াৰে লোকেশ্যনটো প্ৰপাৰ লোকেশ্যনটো বহুতে গম নাপায় প্ৰপাৰ লোকেশ্যনটো মই আগত গৈ পেলাই কৈ আছোঁ তো দাদা থেংক ইউ বহুত ভাল লাগিল খানাটো বহুত টেষ্টি হয় আৰু এড্ৰেছটো মই বাহিৰত গৈ পেলাই আপোনালোকক প্ৰপাৰ এড্ৰেছটো কৈ আছোঁ যাতে আপোনালোকৰ অসুবিধা নহয় মানে বিচাৰিবৰ কাৰণে তো লেটছ গো ফ্ৰেণ্ডছ এতিয়া মই আপোনালোকক প্ৰপাৰ লোকেশ্যনটো কৈ আছোঁ আখল ঘৰৰ এইফালে যায় আখল ঘৰটো প্ৰপাৰ লোকেশ্যনটো মই এনেকৈ বুজাই দি আছোঁ আপোনালোকক যাতে কোনো ধৰণৰ অসুবিধা নহয় ফ্ৰেণ্ডছ এইফালে চাব পাৰে আপোনালোকে এইফালে হ'ল ভাঙাঘৰ এইটো ভাঙাঘৰ আৰু এইফালে আছে আপোনাৰ নেম কেয়াৰ হস্পিটেল আৰু এনেকৈ চিধা গ'লে আপোনালোকে পাব GMCH হস্পিটেল আৰু যেতিয়া আপোনালোকে নেম কেয়াৰ হস্পিটেলখন পাৰ হ'ব নেম কেয়াৰ হস্পিটেল পাৰ হোৱাৰ পিছতে ৰাইট ছাইডে এনেকুৱা এটা ৰাস্তা পাব আপোনালোকে এই ৰাস্তাটোৰে আপোনালোকে চিধা সোমাই যাব চিধা সোমাই যোৱাৰ পিছত ৰাইট লোৱাৰ পিছত আপোনালোকে দেখাই পাব আখল ঘৰ বা এইখিনিতে কাৰোবাক আপোনালোকে সুধিলে গম পাই যাব যে আখল ঘৰ কোনফালে আছে চলো তো ফ্ৰেণ্ডছ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰিব আৰু যদি আপোনালোকে খাব আহে তেনেহ'লে এবাৰ মোৰ নাম ক'ব এটলিষ্ট মই গম পাম যে ভিডিঅ'টো কিমান ৰিচ হৈছে আৰু নেক্সট কৈ আছোঁ যিটো এখন ফাৰ্মাচী আছে MSRC মেডিকেলৰ ফ্ৰণ্টৰ যিটো গলি আছে এইটো হ'ল ফ্ৰণ্টৰ একজেক্ট ফ্ৰণ্টৰ যিটো গলি আছে এই গলিটোৰে আপোনালোকে সোমাই যাব আৰু ৰাইট ছাইডে পাই যাব আখল ঘৰ থেংক ইউ